খবৰ 2.0 লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইখন চেনেল মই জাস্ট ক্ৰিয়েট কৰিলো আৰু কেমেৰাখন সন্মুখত এনেকৈ ললো আৰু আপোনালোকৰ মাজত বকিবলৈ আৰম্ভ কৰিলো তো গাইস এইটো চেনেলৰ জৰিয়তে আপোনালোকক ৰাজনৈতিক অৰ্থনৈতিক বাণিজ্যিক আৰু বিভিন্ন ধৰণৰ চাকৰি সম্বন্ধীয় খবৰ এডুকেশ্যনেল খবৰ এইবিলাক খবৰ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ মই এই চেনেলটো ক্ৰিয়েট কৰিলো আৰু আপোনালোকক এনেকৈ মই সহায় কৰিবলৈ আগবাঢ়ি আহিছো তো বিভিন্ন ধৰণৰ খবৰ এইটো চেনেলৰ জৰিয়তে মই পাব্লিশ কৰিম প্ৰতিদিনে 4-5টাকে মই ভিডিঅ আপলোড কৰিম যিবিলাকৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ খবৰ পাই থাকিব তো গাইস এতিয়ালৈকে এইটো চেনেলত এটা সাবস্ক্ৰাইবাৰো নাই মই চাম কোনে আগত কমেন্ট কৰে তাৰ কাৰণে স্পেশাল গিফট থাকিব আৰু এতিয়ালৈকে যেহেতু এটা সাবস্ক্ৰাইবাৰো নাই মই চাম কিমানটা ভিউ আহে আজি আৰু কিমানটা লাইক আহে তো আপোনালোকৰ মাজৰ পৰা যিসকলে প্ৰথমে ভিডিঅটো চাইছে প্লিজ 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 বহুত শ্বেয়াৰ কৰক হোৱাটছএপত ফেসবুক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰক সকলোৰ মাজতে চেনেলটো দি দিয়ক যাতে সিহঁতেও এই চেনেলৰ জৰিয়তে খবৰ পাই থাকে আৰু গাইস এইটো চেনেলৰ পৰা মই একো আশা কৰা নাই যে পইচা ইনকামৰ কাৰণে পায় একো আশা কৰা নাই জাস্ট আপোনালোকক হেল্প কৰিবলৈ মই আগবাঢ়ি আহিছো আৰু বিভিন্ন ধৰণৰ খবৰ এইটো চেনেলৰ জৰিয়তে মই পাব্লিশ কৰি যাম গতিকে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু আপোনালোকৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক